ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে যি মনুষ্যই ভগৱানক বিশ্বাস কৰে, যিয়ে ভগৱন্তৰ চৰণত আশ্ৰয় লয় আৰু ভগৱানৰ গুণানুকীৰ্তন সদায় কৰে, তেওঁৰ জীৱনলৈ কেতিয়াও বিপদ নাহে। স্বয়ং ভগৱানে যেতিয়া মানুহৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰিছিল, তেতিয়া ভগৱানে বাৰম্বাৰ নানা বিপদৰ সন্মুখীন হৈছিল। সেয়ে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে যেতিয়া কিবা বিপদ আহিব তেতিয়া ভাগি নপৰিব। সেই বিপদৰ সৈতে মোকাবিলা কৰাৰ লগতে মুখামুখি হোৱা উচিত। এই কলিযুগত কোনো মানুহৰ দুখ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ একমাত্ৰ কৃষ্ণ নামেহে মুক্তি দিব পাৰিব। বিপদত পৰিলে আমি সদায় ভগৱানক অভিযোগ কৰোঁ যে ভগৱান, তুমি আমাক সৃষ্টি কৰি আকৌ কিয় আমাৰ জীৱনলৈ দুখ বিপদ দিছা। এই বিষয়ত ভগৱান শ্ৰীকৃষ্ণই কৈছিল, এই জগত সংসাৰত প্ৰত্যেক জীৱকে ভগৱানে সৃষ্টি কৰিছে। মনুষ্যও ভগৱানৰেই সৃষ্টি আৰু প্ৰত্যেকজন মানুহৰ এক পৃথক সত্তা থাকে আৰু এই সত্তা বিশেষে মানুহে দুই ধৰণৰ কৰ্ম কৰে, সেয়া হৈছে সুকৰ্ম আৰু কুকৰ্ম। কৰ্মফলে মানুহক কেতিয়াও পিছ নেৰে, অৰ্থাৎ যেনে কৰ্ম তেনে ফল। জন্মা জন্মান্তৰে মনুষ্যই কৰ্মফল ভোগ কৰি থাকে, কিন্তু যেতিয়া বিপদ আহিব সেই বিপদৰ মুক্তিৰ বাবে নিশ্চিত পথ বিচাৰিব জানিব লাগিব। যদি কোনো মনুষ্যই ভগৱানৰ চৰণত আশ্ৰয় গ্ৰহণ কৰে আৰু বিপদত ভগৱানৰ নাম বাৰে বাৰে লয়, তেতিয়া সেই মনুষ্য বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰিব আৰু সেই মনুষ্যক কোনো বিপদে স্পৰ্শ কৰিব নোৱাৰে। সেয়ে যেতিয়াই বিপদত পৰা যায় তেতিয়াই ভগৱানক স্মৰণ কৰা উচিত আৰু লগতে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই কোৱা উচিত যে হে প্ৰভু, আপোনাৰ এই পৰম ভকতক বিপদৰ পৰা ৰক্ষা কৰা।